দিশাপুৰৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সন্ধিয়া হৈ অহাৰ লগে লগে কি খাওঁ কি নাখাওঁ লাগে, আপোনালোকৰ লাগে চাগে। মোৰতো প্ৰায়ে গধূলি হোৱাৰ লগে লগেই লাগিয়ে আহে কি খাওঁ কি নাখাওঁ। সেইবাবে ভাবিলোঁ যে চাহৰ লগত অলপমান জুতি লোৱা যাওক আৰু আপোনালোকৰ আগতো অকণমান শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। সেই পলম নকৰি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এয়া খুতুৰা এনেকৈ চপাৰত কুটি ল'লোঁ আৰু তাৰপিছতে নিমখ আপোনালোকে সোৱাদ অনুসৰি দিব। জলকীয়া এনেকৈ মই 4-5টা এনেকৈ কাটি লৈছোঁ এনেধৰণে, আৰু পিঁয়াজ এটি কাটি লৈছোঁ এনেধৰণে সৰু সৰুকৈ। আৰু এইফালে লৈছোঁ বেকিং চ'ডা আৰু এয়া বেচন। এই বেচনখিনিত মই এতিয়া বেকিং চ'ডা আৰু নিমখখিনি মিক্স কৰি ল'ম। মিক্স কৰি লোৱাৰ পিছত মই বাউল বাতিটোত প্ৰথমতে খুতুৰাখিনি দি ল'ম। তাৰপিছতে তাত মই এতিয়া বেকিং চ'ডা যিখিনি মিক্স কৰি ৰাখিছিলোঁ বেচনখিনি, সেইখিনি মই ইয়াত এতিয়া মিশ্ৰণ কৰি ল'ম। জলকীয়া আৰু পিঁয়াজখিনিও ইয়াতে দি ল'ম ধুনীয়াকৈ, আৰু সেই খুতুৰাখিনি কাটি লোৱা চপাৰটোতে পানী অলপ গুলি ইয়াতে দি লৈছোঁ। ধুনীয়াকৈ মিশ্ৰণ কৰি লোৱা হৈ গ'ল। এইখিনি মই এতিয়া 10 মিনিটমানৰ কাৰণে ঢাকি ৰাখিম। এয়া দেখিছে, এয়া মই প্ৰায় 10 মিনিটমান ঢাকি ৰাখিলোঁ ধুনীয়াকৈ মিশ্ৰণ হ'বলৈ কাৰণে। পাউডাৰখিনি কেতিয়াবা লগালগ বনালে মানে গোটা গোটা হৈ থাকে বেচনখিনি, কেতিয়াবা মিশ্ৰণ নহয় ভালকৈ। সেইকাৰণে মই 10 মিনিটমান মিশ্ৰণ কৰি ৰাখি ঢাকি ৰাখিলোঁ। ইয়াত ধুনীয়াকৈ মিশ্ৰণ হৈ গ'ল। এইফালে এতিয়া মই কেৰাহী পাতি ল'লোঁ। কেৰাহী গৰম হৈ গ'ল আৰু ইয়াত মই এতিয়া ৰিফাইন দিছোঁ আৰু অলপমান মিঠাতেল মই ইয়াত মিক্স কৰি লৈছোঁ। এইখিনি গৰম হৈ গ'ল। এতিয়া মই ইয়াত পকৰীখিনি বনাই ল'ম। এইখিনি এটা চাইড এতিয়া সিজি হৈ গৈছে। মই এতিয়া এইখিনি লুটিয়াই দিছোঁ ধুনীয়াকৈ। এইফালে পকৰীখিনি সিজে মানে মই এইফালে চাহ পাতি লওঁ। চাহত এনেদৰে অকণমান পানী লৈ লৈছোঁ আৰু পানীত মই আদা অকণমান দি উতলাই ল'ম। উতলি হ'ল, ইয়াত এতিয়া মই গাখীৰ দিম। গাখীৰখিনি আগতীয়াকৈ যদি দিয়া হয় পানীত, তেতিয়া চাহৰ সোৱাদটো বৰ এটা খাবলৈ ভাল নহয় আৰু গাখীৰটো পাতলা হৈ যায় আগতীয়াকৈ যদি আদা দি দিয়া হয়। সেইকাৰণে এক্সট্ৰাকৈ মই গৰম পানীত আদা অলপ উতলাই লৈছিলোঁ। ইয়াত মই এতিয়া লং, ডালচেনি আৰু ইলাইচি দিম। বৰ বেছিকৈও দিয়া নাই, এটি দিছোঁ। আৰু এইখিনি ধুনীয়াকৈ উতল আহি গৈছে। এতিয়া মই ইয়াত চেনি দি দিম। চেনি আপোনালোকে সোৱাদ অনুসৰি দিব। যিহেতু উতল আহিছে, মই সেইকাৰণে ইয়াত এতিয়া চাহপাত দি দিম। চাহটো সকলোৱে জানে, চবৰে বেলেগ বেলেগ ধৰণে খায় চাহ। মই এনেধৰণে খাওঁ। ইয়াত আৰু অলপ কফি মই দি দিলোঁ, আধা চামুচমান। কফিৰ টেষ্ট এটা আহে। গাখীৰ চাহত কফি এনেদৰে অলপমান দি দিলে খাবলৈও সোৱাদ হয়। এয়া মোৰ পকৰী আৰু গাখীৰ চাহৰ সৈতে প্লেটখন এনেধৰণে সজাই লৈছোঁ। আৰু আপোনালোকৰ যদি ভিডিঅ'টি চাই ভাল পালে, তেতিয়াহ'লে আপোনালোকেও ঘৰত ট্ৰাই কৰিব। সকলোৰে বেলেগ বেলেগ ধৰণে চাহ বনায়, সেইকাৰণে আপোনালোকে এনেকৈও বনাই খাই চাবচোন। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে বাই বাই, টেক কেয়াৰ।